গুড মৰ্ণিং ফ্ৰেণ্ডছ, মই চুমি কৈছে আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এইফালে হৈছে আমাৰ উৰুকাৰ দিনা সকলোৱে মিলি এসাঁজ ভাত খালোঁ লগে ভাগে। আমি ঘৰত যাব নাপালোঁ, সেইবাবে ভাবিছোঁ আমি এসাঁজ ভাত খাওঁ লগে ভাগে, ভাল লাগিব। আৰু এইফালে বৌহঁতে ধুনীয়াকৈ ভাত পানী বনাই আছে সেইফালে। আৰু এইফালে মাইনাহঁতে কি কৰি আছে চাওকচোন। ইহঁতিও পূৰা ব্লগ বনোৱাত ষ্টাৰ্ট, মানে লাগি গৈছে পূৰা সেইটো ভিডিঅ'। এইফালে আমাৰ কোমোৰা হাঁহ মাংস বনাই আছে, তাৰপাছত হ'ল এয়া গাহৰি মাংস বনোৱা নাই, বনাব আছে বাকী। আৰু এইফালে হাঁহ মাংস সিজাই আছে, গতিকে বাহিৰতে বনাইছে, বাহিৰত বনোৱা মাংস ভাল লাগে। এইফালে হৈছে আমাৰ ব্ৰইলাৰ, আৰু এইফালে জহা চাউলৰ ভাত, আৰু ধুনীয়াকৈ হৈ গ'ল। এইফালে মাটিমাহ হৈ গ'ল, তাৰপিছত খাব লাগে। আৰু এতিয়া এইফালে গাহৰি মাংস, তাৰপৰা হৈছে এয়া আমাৰ হাঁহ মাংস হৈ গ'ল। তাৰপিছত এইফালে গাহৰি পোৰাটো খালে ভাল লাগে মানে সকলোৱে মিলি। তাৰপিছত আমাৰ টিকলুকেইটাক ভাত দি লৈছোঁ, ইহঁতি যাতে ভাত খাই সন্তুষ্ট হ'লে আমিও ভাত চাত খাই আজৰি হ'ব পাৰিম সোনকালে, গতিকে ইহঁতক দি লৈছোঁ আগতে। আৰু বৌয়ে এইফালে ধুনীয়াকৈ বিহু নাচি একদম ভাত দি আছে, একদম মানে গাঁৱলীয়া ঘৰত থকা নিচিনাই লাগিছে সকলো মিলি এনেকৈ এসাঁজ খালোঁ বাবে। আৰু আহকচোন আমিও অকণ ফূৰ্তি কৰি লওঁ, বিহু নাচি লওঁ এপাক। আমি বিহুটো এইদৰে উদযাপন কৰিলোঁ, আৰু আপোন ঘৰখনলৈ যাবতো নাপালোঁ, সেইবাবে সকলোৱে মিলি এসাঁজ খালোঁ আৰু বহুত ভাল লাগিল। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।